চেনেল এটা খুলিছোঁ। ইউটিউব চেনেলটো বোলে আজি ভিডিঅ' এটা বনাইছোঁ। ভিডিঅ'টো মানে মই আজি প্ৰথম ভিডিঅ'। তো আজি ভিডিঅ'টো বোলো আৰম্ভ কৰিম আমাৰ পথাৰৰ পৰা। তো শেষলৈকে ভিডিঅ'টো চাওক প্লিজ। তো পথাৰ পাই গ'লোহি আৰু পথাৰত চাওঁ কি আপোনালোকক দেখুৱাব পাৰোঁ। তো পথাৰত আহিলে এক্সপিৰিয়েঞ্চ এটা বেলেগে হৈ যায়, মানে কিবা এটা ভাল লাগি যায় মনটো। আৰু মানে কি ক'ম, মানে লকডাউনৰ সময়তো ইয়াতে কিবা ভালে লাগে। এই বৰ্তমান এতিয়া পথাৰত পাই গৈছোঁ। তো ভিডিঅ'টো শেষলৈকে চাওক, কিনো আছে আমাৰ পথাৰখনতো চাওঁ। তো মোৰ দাদা হয়, মানে এই ক'ব নোৱাৰে, মুখেদি ক'ব নোৱাৰে, কাণেদি শুনিব নোৱাৰে। মোৰ মামাৰ ল'ৰা হয়। সি কিবা আনিছে খাবলৈ, বাৰু খাম পিছত সেইটো। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইমান কথাও কৈ নাথাকোঁ। তো পথাৰ পালোহি আৰু মানে অলপমান যোৱাৰ পিছতে আৰু সেইখিনি দেখুৱাই দিম। তো ব'লক ভিডিঅ'টো আকৌ আমি আৰম্ভ কৰোঁ। এনেকৈ গৈ পালোঁ পথাৰ। বন্ধুসকল, তো আমি এইখিনি পাৰ কৰি দিলোঁ অলৰেডি। পাৰ কৰি পেলাই এতিয়া আমি একদম মানে মাজত বুলি ক'ব নোৱাৰি, হেৰি বুলি ক'ব নোৱাৰি। তো এইখিনি জেগা পাইছোঁহি আৰু ৰ'দটো বেছিকৈ পৰিছে। তো আমি মানে আমাৰ পথাৰখনকে দেখুৱাম, কিনো আছে। তাৰপিছত দাদাই কিবা আনিছে খাবলৈকে, সেয়াও খাম, সেয়াও দেখুৱাম আপোনালোকক। মোৰ ভিডিঅ'টো আপোনালোকৰ যদি মানে আপোনালোকেতো নহ'ব, কাৰণ আপোনালোকে চিলেক্ট কৰিব যে এইটো ভিডিঅ'টো ভাল হৈছেনে নাই। তো আপোনালোকে, মোৰ এইটো প্ৰথম ভিডিঅ', সেইকাৰণে আপোনালোকক একদম প্লিজ মই কৈছোঁ যে মই আজিলৈকে এনেকৈ ভিডিঅ' বনাই পোৱা নাই। আজি বৰ্তমান মই বনাইছোঁ। তো ব'লক ইমান কথা কৈ নাথাকোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰিবলৈ ধৰিছিলোঁ। তো পথাৰ মাজত আমি একদম মাজত আছোঁ, মাজত পাই গৈছোঁহি। ব'লক আৰু আগলৈ যাম, আৰু আগত আছে, মানে আমাৰ পথাৰখন বম ডাঙৰ, বৃহৎ ডাঙৰ। দাদাই কিবা আনিছে খাবলৈ। পথাৰখন এনেকৈ কৰি পথাৰৰ মাজৰ পালোহি। আহি পেলাই এতিয়া অলপমান গৈ অলপ খামো। দাদাই কিবা আনিছে খাবলৈ,
এনেকৈ পালোহি পথাৰ আৰু আছে দেখুৱাবলৈ, তো চাই থাকক শেষলৈকে। আৰু মই আগতেও কৈছোঁ যে মই আজিলৈকে ভিডিঅ'টো এনেকৈ ভিডিঅ' বনাই পোৱা নাই, গতিকে যদি কিবা ভুল হয় তেনেহ'লে আপোনালোকে চাব আৰু ক'ব, যাতে মই আৰু ভাল ভিডিঅ' বনাব পাৰোঁ, মই অলপ চেষ্টা কৰিব পাৰোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে প্লিজ চাওক, আৰু মই যাতে যদি কিবা ভুলো হয় তেনে মোক শুধৰাই দিবলৈ আপোনালোকে কমেণ্ট কৰি মোক ক'ব, যাতে মই সেই ভুলটো মই আকৌ শুধৰাব পাৰোঁ। আৰু জালমুড়ি নিচিনা কিবা মুড়ি দি বনাইছে দেই, মই ইমানকৈ নাজানো। জালমুড়ি একদম পূৰা বনাই আনিছে মোৰ দাদা, হয়তো মানে মামৰ ল'ৰা, একদম পূৰা মজাকৈ বনাই আনিছে। কিন্তু ইয়াত জলকীয়া গুড়া পানী অকণ খাই লওঁ। তো আৰু অলপ আগলৈ যাম, চেষ্টা কৰিম আগত অকণমান দেখুৱাবলৈ। তো ব'লকচোন চাওঁ অকণমান আগলৈও কিনো আছে। মই বহুত দিন মানে অহা নাই পথাৰলৈ। ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে প্লিজ মোক জনাব, কাৰণ যদি বেয়া হৈছে মই আৰু অকণ চেষ্টা কৰিব পাৰিম ভাল কৰিবলৈ। চেষ্টা কৰিলে তেতিয়া আপোনালোককো ভাল মই ভিডিঅ' দিব পাৰিম, আৰু মই নিজেও ক'ৰবাত ঘূৰা হ'ব, কাৰণ আপোনালোকে সাহস দিলেহে মই সাহসটো অকণ গোটাই পেলাই মই আৰু বেলেগ জেগালৈও যাবগৈ পাৰোঁ। তো আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু কমেণ্ট যিমান পাৰে কৰিব, শ্বেয়াৰ কৰিব, আৰু এইটো একদম ফাৰ্ষ্ট ভিডিঅ' বুলি কৈছোঁ, মানে মই জীৱনত মানে মই কৰিয়ে পোৱা নাছিলোঁ, মই আজি ফাৰ্ষ্ট ভিডিঅ'টো কৰিছোঁ। তো কিবা যদি মোৰ ভুল হয় আপোনালোকে প্লিজ মোক অলপ মানে ক'ব, যাতে মই ভিডিঅ'টো ভালদৰে বনাব পাৰোঁ। প্লিজ মোক ক'ব, মইতো বেলেগ হ'ব নিবিচাৰোঁ, বা ডিম্পু দাৰ নিচিনা বা কাৰোবাৰ নিচিনা হ'ব নোৱাৰোঁ। মই সাধাৰণ এটা মানুহ, আৰু সাধাৰণ হিচাপেই থাকিম। আপোনালোকে যদি মৰম দিয়ে মানে যিমান পাৰে মোক ছাবস্ক্ৰাইব যদি কৰে, মোক যদি অলপ বনাই দিয়ে, তেনেহ'লে মই আপোনালোকক ভাল ভিডিঅ' দিব পাৰিম। আৰু লকডাউনৰ পিছত আমাৰ শিৱসাগৰ যোৱাৰ কথা আছে। শিৱসাগৰটো আমি যদি লকডাউন যদি খুলি দিয়ে, শিৱসাগৰত গৈ পেলাই ময়ো যাম আৰু আপোনালোককো চোৱা হ'ব। তো শিৱসাগৰলৈও যাব লাগিব চাগে। তো মই আৰু অলপ আগলৈ গৈ পেলাই দেখুৱাম। এয়া হ'ল মৰাপাটৰ খেতি।
বিচাৰিছিলোঁ সেইটোৱে পাইছোঁহি। একদম মানে মজাছে পানী অলপ পাই গৈছোঁ। পানীখিনিত আমি ভয়াতকৈ ধুই আহিম আৰু মানুহ দুজন তো বন্ধুসকল, মই যিখিনি বিচাৰি আছিলোঁ সেইখিনি মই পাই গৈছোঁহি অলৰেডি। আমাৰ গাঁৱৰে হয় এজন, আমাৰ আপোনাৰ নাম কি আছিলে? ইন্দ্ৰ দা আৰু তেওঁৰ ৱাইফ এতিয়া ৰুই আছে মাটি, একদম পূৰা ৰুই আছে এয়া মাটি। আৰু মই যিটো বিচাৰিছিলোঁ সেইটোৱে পাইছোঁ। এই পানী পাইছোঁ, একে ভৰিটো ধুব চাগে পাৰিম নে নোৱাৰিম নাজানো, কিন্তু এনেকৈ পানী বিচাৰি বিচাৰি গ'লোঁ। গৈ আমাৰ গাঁৱৰ ইন্দ্ৰ দাহঁতকো লগ পালোঁ, তাৰপিছত আমাৰ দাদাকো লগ পালোঁ। ভয়াতকৈ সঁচাকৈ নগ'লোঁ, মানে দেৰি হৈ গ'লতো, নহ'লে ঘৰত মোক মায়ে গালি দিব। ঘৰলৈ যাবলৈ ওলালোঁ। ঘৰলৈ যোৱা সময়তে আমাৰ গাঁৱৰ দাদাক লগ পালোঁ। দাদাই মোৰ বিষয়ে কিবা মন ক'লে, ময়ো অলপ ক'লোঁ। মানে মোক প্ৰসংগ কৰিছে কেনেকুৱা। বন্ধুসকল, সেইখিনি নুশুনালেও বহুত কিবা কিবি ক'লোঁ। এনেই হাতকেইখন লৰাই লৈ বহুত কিবা কিবি কৈ দিলোঁ। যে মানে আমাৰ দাদাক লগ পালোঁ, আমাৰ গাঁৱৰে বহুত মানে ভাল মানুহ হয়। আমাক আৰ এছ এছ শিকাইছে। তো মানে মইতো সদায় দেখিলে আপোনাৰ নমস্কাৰ দিওঁৱে, বেলেগে দিয়ে নে নিদিয়ে মই নাজানো, কিন্তু মই দাদাক সদায় দিওঁ, মানে যেতিয়াই লগ পাওঁ মই তেতিয়াই দিওঁ। দাদা একদম বহুত ভাল মানুহ। আৰু মানে দাদাক মই কি বুলি ধন্যবাদ দিম, আৰু মানে আমাক এনেকুৱা শিকাইছিলে, কিন্তু এতিয়া লকডাউনৰ কাৰণে তেনেকুৱা এতিয়া নহ'লেগৈ। তো আমি এতিয়া ঘৰলৈ যাওঁ, ঘৰত আমি বস্তু যদি দেখুৱাব পাৰোঁ দেখুৱাব পাৰিম আৰু। অকল দাদাই বোলে মোৰ বিষয়ে কিবা এটা কয়। নমস্কাৰ। আমাৰ জোলন এজন অমায়িক ল'ৰা। আমি যিয়ে কওঁ তেওঁ সদায় নম্ৰভাৱে সেইখিনি স্বীকাৰ কৰে। ধন্যবাদ। আমি যিখিনি তেওঁলোকক আমি এতিয়া এই বয়সত, যিটো তেওঁৰ বয়স, এই বয়সত আমি যিখিনি তেওঁক কওঁ প্ৰতিটো কথাই তেওঁ মানে। জোলন এজন ভাল ল'ৰা, ময়ো স্বীকাৰ কৰিছোঁ এজন ভাল ল'ৰা বুলি। ধন্যবাদ। তো বন্ধুসকল, মই এতিয়া ঘৰলৈ যাওঁ। ভিডিঅ'টোৰ মাজতে ৰখাব হ'ল, মানে দাদাই অলপ কথা ক'লে মোক, মানে কেনেকৈ মানে মই চেনেলটো আগবঢ়াব পাৰিম তেনেকুৱা বিষয়ে মোক মানে অলপ বুজালে। তো বহুত দেৰিও হৈ গ'লগৈ। তো ওপৰৰ পৰা আমি অলপ দেখাব যদি পাৰোঁ গোটেই পৰিৱেশটো, আমাৰ পথাৰখন কোনপিনে কি আছে অলপ আমি জনাব যদি পাৰোঁ, মই অকণ সুখী হ'ম। তো আমি দেখুৱাই দিছোঁ। তো এইপিনে চাওক, আমাৰ ঘৰ আছে, সেইপিনে বাঁহতলি আছে দেখে। তো মই ওপৰৰ পৰা মানে এইটো আপোনাৰ ৰাস্তা হ'ব, আপোনাৰ এখন এইপিনে আমাৰ ঢিং বজাৰ বুলি কয়, ঢিং বজাৰৰ পিনে ৰাস্তা হ'ব। এজন আমাৰ দাদা আহি আছে, মই যে অলপ আগত লগ কৰাই দিছিলোঁ। তো এইখন আৰু আমাৰ প্ৰথম সেইপিনে আছে আপোনাৰ মৰীয়া গাঁও বুলি কোৱা, সেইপিনে আছে মানে সেইখন পথাৰ মৰীয়া গাঁও পিনে। তো পিনে চাব পাৰে। এইখনে আৰু আমাৰ সৰু সুৰা পথাৰখন। মই গোটেই পৰিৱেশটোতো মই দেখুৱাব নোৱাৰোঁ, কাৰণ মোৰ কেমেৰা নহয়, এইটো মোৰ মোবাইলহে। তো সৰু মোবাইলৰ পৰাই আৰম্ভ কৰোঁ বাৰু প্ৰথম ভিডিঅ'টো। তো যদি তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ,
কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লগতে থকা বেল আইকনটো প্লিজ বজাই দিব। আৰু আপোনালোকলৈ মোৰ অশেষ ধন্যবাদ থাকিলে। মোক যদি কেনেবাকৈ যদি মানে আপোনালোকে যদি মৰম অলপ দিয়ে, তেনেহ'লে মই আৰু ভাল ভিডিঅ' বনাব পাৰিম। তো প্লিজ মোক কিবা কৰি মানে আপোনালোকৰ অলপ মৰম চেনেহখন জগাই প্লিজ দিব। তো আজিলৈ মই ভিডিঅ'টো এইখিনিতে মই সামৰণি মাৰি দিছোঁ। তো মোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক কৰিব নাপাহৰিব, কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ। আজি ভিডিঅ'টো সামৰণি মাৰি দিছোঁ।